নমস্কাৰ সকলোকে আৰু পুনৰ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছো কিন্তু ভিডিঅ'টো আৰু দীঘলীয়া কৰাৰ আগতে মই মোৰ চশমাযোৰ খুলি লওঁ গোটেই সংসাৰৰ ৰিফ্লেকশ্যনছবোৰ আহি আছে চশমা প্ৰেছক্ৰাইব কৰিছিলে মোক অলমোষ্ট 4.5-5 years মানৰ আগতে মোৰ অকমান দূৰৰ বস্তুবিলাক দেখাত অসুবিধা আছে আৰু পাৱাৰ অলপ দিনে দিনে বেছি বাঢ়িছে একচুৱেলি ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে এনি টাইম পিন্ধিবলৈ কিন্তু এনি টাইম চশমাযোৰ কেৰি কৰা ইটছ লাইক ভেৰি ডিছকমফৰ্টিং নহয়নে মানে যোনে যোনে চশমা পিন্ধে তেওঁলোকে নিশ্চয় গম পায় ঠাণ্ডা দিনততো বাৰু একো নাই হৈ যায় চলি যায় কিন্তু গৰম দিনত চশমাখন পিন্ধি পেলাই পাকঘৰৰ কাম কৰা ঘৰৰ কাম কৰা বাহিৰলৈ ওলাই যোৱা বিৰাটেই দিগদাৰ হয় সেইকাৰণে মই কমকে পিন্ধিছিলোঁ চশমা চিষ্টেম ইউজ কৰিলে বা লিখা পঢ়া কাম কৰিলেতো ডেফিনেটলি পিন্ধো কিন্তু এই ৰিচেণ্টলি মোৰ এসপ্তাহ দুসপ্তাহ মানৰ পৰা খুব বেছি মাইগ্ৰেনৰ প্ৰব্লেম হৈছে মূৰৰ বিষ ৰাতিও শুব নোৱাৰোঁ সেইকাৰণে মই লাহে লাহে অকণমান চশমাযোৰ বেছি ডিউৰেশ্যন হোৱাৰ কাৰণে পিন্ধা হৈছোঁ আৰু শ্বুটিঙত থাকিলেও গোটেই দিন শ্বুট কৰা হয় চশমাযোৰ পিন্ধা নহয় সেইবোৰ কাৰণেও মোৰ খুব বেছিকৈ মানে অলপ প্ৰব্লেম দিছে ৰিচেণ্টলি চ' এনিৱেজ বাৰু আজি এটা নতুন লোকেশ্যনৰ পৰা আপোনালোকৰ লগত কথা পাতি আছোঁ এইটো হৈছে আমাৰ অফিচ যিটো যোৰহাটৰ তৰাজানত অৱস্থিত আৰু এইখন হৈছে এখন CA ফাৰ্ম মোৰ শহুৰ দেউতা তেওঁৰ নামটো শ্ৰী মণিকুন্তল বৰদলৈ বহুতে চাগে তেওঁৰ নামটো শুনিছে আৰু যিসকলে শুনা নাই তেওঁ এজন খুব পুৰণা এষ্টাব্লিছড চাৰ্টাৰ্ড একাউণ্টেণ্ট দেউতাইও বিচাৰে যে মই আহি তেওঁলোকৰ অফিচত অকণমান কাম শিকোঁ কাম কৰোঁ সেইকাৰণে মই যেতিয়াই সময় সুবিধা মিলে যেতিয়াই যোৰহাটত থাকোঁ তেতিয়াই মই অফিচলৈ আহি পেলাই কাম শিকোঁ আৰু কিছুমান নতুন নতুন কাম আৰু ছেটআপছ গঢ় লৈ আছে ডেফিনেটলি মই আপোনালোকৰ লগত সেইখিনিও শ্বেয়াৰ কৰিম অকণমান কামবিলাক আগবাঢ়িবলৈ দিছোঁ তেতিয়ালৈকে মই কিনো চলি আছে সেইটো মই নকওঁ বাট সোনকালে আপোনালোকেও গম পাব যে কি নতুন নতুন বস্তু মানে আপকামিং যিখিনি প্ৰজেক্ট চলি আছে সেইখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম একদম নিশ্চয় কথা দিলোঁ আৰু আজিৰ ভিডিঅ'টো মই ভাবিলোঁ যে এনেই অফিচত থাকিলে জেনেৰেলি বহুত কাম থাকে আজি অকণমান ফ্ৰী সময় পাইছোঁ ভাবিলোঁ এনেই নতুন জেগালৈ আহিছোঁ যেতিয়া আপোনালোককো দেখুৱাওঁ মানে মোৰ ডেইলি কিছুমান শ্বেডিউল কিছুমান চেঞ্জ অফ শ্বেডিউল সেইকাৰণে ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু আজি যিহেতু বৰ বেছি অফিচিয়েল কাম নাই সেইকাৰণে কিছুমান নিজৰ এক্সট্ৰা কাম উলিয়াই লৈছোঁ চ' কি কৰি আছোঁ সেইটো চাওঁ ভাবচোন মই আচলতে চিলেক্ট কৰি আছিলোঁ কিছুমান ফটোজ এটা হাৰ্ড এলবামৰ কাৰণে ইভেণ্টটো হৈ যোৱা 2 বছৰ পাৰ হৈ গ'ল কিন্তু কাৰো সময় নোলালে এতিয়ালৈকে চিলেক্ট কৰিবলৈ আৰু আছিলে মোৰ মামাৰ ল'ৰাৰ ডাঙৰ ল'ৰাৰ লগুণ দিয়নি মামা মানে কাকুৰ মামা এয়া মামা আমাৰ সৰু ল'ৰা মামী আৰু ডাঙৰ ল'ৰাটো ইয়াৰেই লগুণ দিয়নি আছিলে এয়া মোৰ খুব ধুনীয়া শাহুমাগৰাকী এয়া মোৰ খুব ধুনীয়া আৰু মৰমীয়াল জেঠাইগৰাকী মামাৰ 2 ডাঙৰ বা এয়া জেঠাই আৰু এইটো এণ্টায়াৰ ফেমিলি আৰু ই হৈছে জেঠাইৰ সৰু ল'ৰা আৰু এয়া দ্য বিউটিফুল লেডিজ অফ দ্য ফেমিলি মামী জেঠাই আৰু মা আৰু এয়া জেঠু চ' এনেই থুলমূলকৈ পৰিয়ালটো আপোনালোককো অকণমান চিনাকি কৰাই দিলোঁ এগৰাকীকতো চিনি পাইছেই মই আৰু এয়া পানী তুলিবলৈ যোৱা আগৰ মুহূৰ্ত দ্য এণ্টায়াৰ মহিলা গেং চ' লগুণ দিয়নিখন হোৱা কিন্তু 2 বছৰ হৈ গ'ল দেই কিন্তু এতিয়া মই মানে কালি পৰহি কিছুমান ফটো কালি পৰহিৰ ভিতৰত চিলেক্ট কৰিলোঁ আৰু আজি এণ্টায়াৰ এলবামটো মানে এলবাম যিটো বনিব হাৰ্ড এলবামটো সেইটোৰ কাৰণে ফটোজবিলাক চিলেক্ট কৰিলোঁ 2 বছৰ পাৰ হৈ গ'ল এতিয়া ফটো চিলেক্ট কৰিছোঁ আৰু এনেকুৱাই হয় মানে কিবা এটা ডাঙৰ ইভেণ্ট হ'ব য'ত এলবাম বনিব তেতিয়াই মানে সেইটো দায়িত্ব মোৰ ওপৰত পৰে ইভেন মোৰ বিয়াৰ ফটোজখিনি ইমান ৰিকুৱেষ্ট কৰিলোঁ মোৰ মানে হাজবেণ্ডক হওক ইমান ক'লোঁ আহাচোন আহা বহোঁ বোলো একেলগে ফটোজখিনি চাওঁ কাৰণ চবৰে ফটোজৰ হেৰিবিলাক মানে চইচবিলাক বেলেগ বেলেগ হ'ব পাৰে নহয় জানো যে মই এইখন ফটো ভাল পাম চবেই এইখন ফটো ভাল পাব তেনেকুৱাতো নহয় কিন্তু নাই কাৰো সেইটো ধৈৰ্য নাই মই বহি আৰু বিয়াতটোতো আৰু মানে এণ্টায়াৰ গোটেই ফটোজখিনি মিলাই হৈছিলে 7,100 ফটোজ ভাবক 7,100খন ফটোৰ মাজৰ পৰা মই হাৰ্ড এলবামটোৰ কাৰণে চিলেক্ট কৰিছোঁ 150 পিকচাৰ্ছ মানে সেই দিনকেইটা মানে কেনেকুৱা এটা হাৰ্ড ৱৰ্ক হ'ব লাগিব ভাবক অকলে বহোঁ 7,000 ফটোৰ পৰা চিলেক্ট কৰোঁ 150খন ফটো তাৰপিছত উলিয়াই পেলাই মোৰ প্ৰায় এমাহমান লাগিছে সেইটো এলবাম প্ৰিপেয়াৰ কৰিবলৈ কিন্তু এইটো বৰ বেছি পিকচাৰ্ছ নাছিলে ফটোজ নাছিলে চ' বৰ সময় নালাগিলে আৰু
মানে সব ফটোজেই ধুনীয়া ধুনীয়া হৈছে, বৰ বেছি ডুপ্লিকেট ফটোজো নাই, সেইকাৰণে ফটোজবোৰ চিলেক্ট কৰি পেলাই ভাল হ'ল। চ' এইটো টাস্ক মোৰ আজি দিনটোৰ আধা দিন এইটো টাস্ক কৰোঁতে গ'ল। এতিয়া হয়তো মই ছেকেণ্ড হাফ এটা জেগাত যাব লাগিব। যদি সেইটো জেগালৈ যোৱা হয় তেনেহ'লে মই ভিডিঅ' কৰিবলৈ চেষ্টা এটা কৰিম, অফিচিয়েল কাম হয়। আৰু যদি সেইটো জেগালৈ যোৱা নহয় তেনেহ'লে আপোনালোকে আকৌ মোক লগ পাব একেবাৰে মাহঁতৰ ঘৰত। চ' আজি ঘৰতো কিছুমান কাম আছে মানে মোৰ যিটো পাপি মানে গগৌ, সেই গগৌ মানে অকণমান গাটো বেয়া, কালি তাৰ অলপমান গা বেয়া হৈছে। চ' আজি ডক্টৰে তাক নতুন দৰৱ প্ৰেছক্ৰাইব কৰিছে। চ' ঘৰ গৈ পেলাই তাক দৰৱ খুৱাব লাগিব। আৰু মানে যাৰ ঘৰত কুকুৰ আছে ডেফিনেটলি আপোনালোকে চাগে নিশ্চয় গম পায় যে সিহঁতক দৰৱ খোৱাটো এটা কিমান যে ডাঙৰ টাস্ক হয়। মুখ নেমেলে, দৰৱ নাখাব, সেইটো এটা ডাঙৰ টাস্ক আছে ইভিনিঙলৈ। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ভিডিঅ'টোৰ মাজতে কৈছোঁ, যদি মোৰ ভিডিঅ'জবিলাক চাইছে, যদি মোৰ চেনেলটো ফ'ল' কৰিছে তেনেহ'লে ভাল পালে প্লিজ ভিডিঅ'জবিলাক লাইক কৰিব। অকল চাই পেলাই থৈ নিদিব, লাইকো কৰিব, কাৰণ আপোনালোকৰ লাইকছ ডেফিনেটলি মোৰ কাৰণে মেটাৰ কৰে। কমেণ্ট কৰিব, নতুন কিছুমান কমেণ্ট আহিছে যিবোৰ পঢ়ি পেলাই একচুৱেলি মোৰ বহুত ভাল লাগিছে। আৰু কমেণ্টৰ আশা কৰিছোঁ। সেইকাৰণে ভিডিঅ'জবিলাক আপোনালোকৰ লগত মোৰ জীৱনৰ মুহূৰ্ত কিছুমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ একদম চেষ্টা চলাই আছোঁ আৰু চলাই থাকিম। চ' ভিডিঅ'জবোৰ ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আপোনালোকে মই নতুন কিবা ভিডিঅ' আপলোড কৰিলে, শ্বৰ্টছ আপলোড কৰিলে আপোনালোকে ন'টিফিকেশ্যন পায়। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটোৱেই হৈছে আমাৰ অফিচৰ বিল্ডিং। যোৰহাটত যোনসকল থাকে তেওঁলোকে চাগে এৰিয়াটো দেখি পেলাই ধৰিব পাৰিছে কোনডোখৰ জেগা। আৰু মই কোৱাৰ দৰেই ছেকেণ্ড হাফটোত মই ওলাই আহিবলগীয়া হ'লে আল্টিমেটলি অফিচিয়েল কামত। আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যে মই ক'লৈ গৈ আছোঁ আৰু কি কামত গৈ আছোঁ। এইডোখৰ জেগাৰ লগত মোৰ খুব ধুনীয়া স্মৃতি এটা জড়িত হৈ আছে। এই যে বাউণ্ডেৰী ৱালখন দেখিছে, এইটোৱেই হৈছে অনুৰাধা বিবাহ ভৱন, য'ত 2.5 বছৰৰ আগতে মোৰ বিয়া হৈছিলে। আৰু এয়া মই আহি পালোঁ আজিৰ কৰ্মস্থান, যিখন হৈছে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, মানে অসম কৃষি বিশ্ববিদ্যালয় যোৰহাট। ইয়াত প্ৰায়ে আমি আহি থাকিবলগীয়া হয়। আমাৰ অফিচৰ বহুতখিনি কাম ইয়াত হয়, টেক্সেশ্যনৰ হওক বা এনুৱেল ৰিপৰ্টছ বনোৱা হওক। আৰু খুব ধুনীয়া কেম্পাছ, যোনসকল এইটো কেম্পাছ ভিজিট কৰিছে তেওঁলোকে নিশ্চয় ধৰিব পাৰিছে এইটো হৈছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ এডমিনিষ্ট্ৰেটিভ বিল্ডিং। আজি কাম ইয়াতেই হ'ব। চ' মই কামখিনি কৰি লওঁ। এয়া মই আজি কাম সামৰি ঘৰ অভিমুখে। আজিও মই থাকিম মা দেউতাহঁতৰ ঘৰত। আৰু আজি মই ঘৰলৈ গৈ আছোঁ বাইকত খুব কমেই ট্ৰেভেল কৰা হয়। গুৱাহাটীত থাকিলে হয় বাৰু, ৰেপিডো ইউজ কৰোঁ বা অ'লা ৰাইডছ ইউজ কৰোঁ, কিন্তু যোৰহাটত সদায় নিজৰ প্ৰাইভেট ভেহিকেলতে ঘূৰা হয়। বাইক ৰাইড কৰি পেলাই সঁচাকৈ ভাল লাগে। আৰু এটা পাৰ্থক্য আছে যোৰহাট আৰু গুৱাহাটীৰ বাইক ৰাইডছৰ মাজত, যে গুৱাহাটীত খুব বেছি ভিৰৰ মাজত গৰমত ৰ'দে বৰষুণে ট্ৰেভেল কৰিব লাগে, কিন্তু যোৰহাটত ট্ৰেফিকটো ইন কম্পেৰিজন টু গুৱাহাটী খুব বেছি কম। সেইকাৰণে যোৰহাটত বাইক ৰাইডছ কৰি ভাল লাগে, সুবিধাজনক। কিন্তু আমাৰ ঘৰৰ মুখৰ ৰাস্তাটো চাওক, অৱস্থা নোহোৱা হৈ গৈছে। তাতে বৰষুণৰ বতৰ, পানী পৰি আৰু ভাঙি গৈ আছে। কেতিয়া যে এইটো ৰাস্তা বনাব, মানে অলম'ষ্ট ইটছ অ'ভাৰ এ ডেকেড যে ৰাস্তাটোৰ অৱস্থা এয়াই। এনিৱেজ, মই আহি পেলাই এতিয়া এয়া ঘৰৰ সন্মুখ পালোহি। আৰু মোৰ পোৱালীকেইটা অলৰেডি ৱেলকাম কৰিবলৈ একদম গেটতে ৰখি আছে। এতিয়া মই সোমোৱাহে কথা আৰু চবতছে ভাল লাগে ঘৰ আহি পেলাই ইহঁতৰ ৱেলকামিং জেষ্টাৰটো।
মই আহোঁতে গুগুৰ দৰৱ লৈ আহিছোঁ। এইটো হৈছে হেপা মাষ্ট। এইটো এটা বিৰাট ভাল লিভাৰ টনিক। আপোনালোকেও খুৱাই চাব পাৰে যদি আপোনালোক পেট পেৰেণ্টছ হয়। আৰু এইটো হৈছে স্কাই ৱৰ্ম ডিৱৰ্মিং টেবলেটছ। আহি পালোহি ঘৰ অফিচৰ পৰা আৰু ইহঁতৰ দৰৱ চৰৱবিলাকো লৈ আহিলোঁ। এতিয়া মায়ে সিহঁতক ধৰি ধৰি পেলাই দৰৱ খুৱাব। মোৰ লগত থাকিলে মই খুৱাওঁ, কিন্তু মায়ে সিহঁতক বহুত ইজিলি দৰৱ খুৱাব পাৰে। চ' মাক ক'লোঁ যে যোৱা দৰৱখিনি খুৱাওঁগৈ। আৰু আজি দুপৰীয়াও তেনেকৈ একো খোৱা নহ'লে, কিবা কিবি সৰু সুৰা বস্তু খাই পেলাই থকা হ'ল দিনটো। আৰু ইফালৰ পৰা সিফাল মানে যাবলগীয়াও হ'ল কাৰণে প্ৰপাৰ লাঞ্চ একো কৰা নহ'লে। চ' এতিয়া অকণমানকৈ ভোক লাগিছে। মাকো সুধিলোঁ কি খাবা। ফাৰ্ষ্টত ভাবিছিলোঁ লাইটকৈ মেগী অকণমান খাম, কিন্তু যিহেতু ঘৰত এনেকৈ অহাই নহয় আৰু বহুত দিন ভাবিলোঁ যে একো অৰ্ডাৰ দি পেলাই খোৱাই নাই। চ' আজি ভাবিছোঁ অনলাইন কিবা এটা অৰ্ডাৰ দি পেলাই ছুইগি বা জমেট' কৰি পেলাই খাম। চ' কিনো খাওঁ মই সেইটো চাৰ্চ কৰি পেলাই অৰ্ডাৰ দিওঁ। আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ। যদি ভিডিঅ'টো চাই পেলাই ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব, কমেণ্টত আপোনালোকৰ মতামত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আকৌ পুনৰ লগ পাম আন এটি ভিডিঅ' লৈ। তেতিয়ালৈকে টেক কেয়াৰ, বাই।